আৰু এইখন আছে NS 160 18 চন 160 আৰু কিমান চলিছে এখন চলিছে 17,000 চলিছে 17 আৰু স্পেশাল অফাৰ হ'ল কি এও নাম কৈ যিসকল কাষ্টমাৰ আমাৰ ইয়াত আহিব প্ৰত্যেক স্পেশাল এটা অফাৰ থাকিব এটা হেলমেট ফ্ৰী দিম আৰু লগতে 1000 টকা বাইকখন প্ৰত্যেকখন বাইকতে মই কমাই দিম খালি আহি পেলাই অনুৰোধ এটা থাকিব আহি পেলাই এও নাম ইয়াত ক'বহি লাগিব আৰু নমস্কাৰ সকলোকে স্বাগতম জনাইছো মই সীমান্ত SB সীমান্ত ইউটিউব চেনেললৈ আৰু যিসকলে ভিডিঅ'টো ফেচবুকত চাই আছে পেজটো ফ'ল' কৰিব আৰু আজি মানে খুব ধুনীয়া ভিডিঅ' এটা লৈ আহিছোঁ আৰু এইফালে আছে দীপ ভাই আৰু ইয়াক লগ পাইছোঁ মানে 1.5 বছৰমানৰ মূৰত কেনেকুৱা খবৰ তোমাৰ ভাল আৰু আজি গৈ আছোঁ মানে বাইক ছেকেণ্ড হেণ্ড বাইক ডিলাৰ এটালৈ আমাৰ বৰপথাৰতে আছে নতুনকৈ অপেনিং কৰিছে আপোনালোকক দেখাম কি বাইক ৰখাইছে আৰু কিমান প্ৰাইচ সকলো চাই থাকিব আপোনালোকে ভিডিঅ'টো শেষলৈকে আৰু এতিয়া পাই গ'লোহি শিৱ শংকৰ ছেকেণ্ড হেণ্ড বাইক ষ্ট'ৰ আৰু ইয়াত কি বাইক ৰাখিছে কিমান প্ৰাইজত ৰাখিছে সকলোখিনি জনাম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব বলক দাদা কি বাইক আছে আপোনাৰ ইয়াত তোমাৰ চবে পাবা পালচাৰ আছে এপাচি আছে FZ আছে NS আছে স্কুটি ডিঅ আছে এক্টিভা আছে আমি আনি দিম জটা পাই দিয়া হ'ব আৰু এই আপাচিখনৰ প্ৰাইচ কেনেকে এখন তোমাৰ প্ৰাইচ ইনস্যুৰেন্স পলিউশন ট্ৰান্সফাৰ কৰি 75,000 কিমান আমি কৰি দিম কিমান চলিছে এখন চলিছে মাত্ৰ 5,000 কিলোমিটাৰ কিমান চনৰ এখন 2017 চনৰ কিমানত দিম ক'লে এখন 75,000 কাগজ পত্ৰ চব কৰি ট্ৰান্সফাৰ আৰু এই পালচাৰখন এখন তোমাৰ 2020 চন আৰু কিমান চলিছে এখন চলিছে মাত্ৰ 14,000 আৰু কি প্ৰাইচটো কিমান ৰাখিছে এখন 85,000 তোমাৰ যদি আমাৰ ইয়ালৈ আহি পেলাই যিসকল কাষ্টমাৰ তোমাৰ নাম ক'ব স্পেচিয়েল অফাৰ থাকিব 1,000 অফাৰ দিম খালি আহি পেলাই অনুৰোধ এটা তোমাৰ নাম ক'বহি লাগিব আৰু এইখন স্কুটিও আছে হোণ্ডা 19 চনৰ হোণ্ডা দিও আৰু কিমান চলিছে এখন চলিছে মাত্ৰ 2500 কিলোমিটাৰ আৰু কিমান প্ৰাইচ কিমান ৰাখিছে 55,000 আৰু আছে বাইক আৰু কি আছে হেলমেট এটা ফ্ৰী আছে স্পেচিয়েল অফাৰ থাকিব হেলমেট এটা ফ্ৰী আৰু এফালে আছে FZ এখন কিমান চনৰ 2018 লাষ্টত 2018 লাষ্টত আৰু কিমান চলিছে এখন 16,000 আৰু প্ৰাইচটো কিমান ৰাখিছে 70 কাগজ পত্ৰ কৰি পেলাই 75 আৰু এইখন আছে NS 160 18 চনৰ 160 আৰু কিমান চলিছে এখন চলিছে 17,000 চলিছে আৰু প্ৰাইচটো কিমান ৰাখিছে সকলো কৰি পেলাই কাগজ পত্ৰ ট্ৰান্সফাৰ আমি কৰি দিম 72,000 আৰু এইফালে আছে পালচাৰ 150 এইখন কি চনৰ 2017 চনৰ আৰু কিমান চলিছে এখন চলিছে 27,000 আৰু প্ৰাইচটো কিমান ৰাখিছে 63 হয় তাৰ ইনস্যুৰেন্স পলিউশন ট্ৰান্সফাৰ আমি কৰি দিম আৰু একেবাৰে লো প্ৰাইজত আছে এখন ন কিমান ৰাখিছে প্ৰাইচ এখন বাজাজ চলিছে এখন প্ৰাইচ 43,000 তাৰ যদি আপোনাক সকলো কাগজ পত্ৰ আমি কৰি দিম ইনস্যুৰেন্স পলিউশন ট্ৰান্সফাৰ আমি কৰি দিম 13 চনৰ আৰু এই গ্লেমাৰখন আছে এখন বহুতে বিচাৰি থাকে স্পেচিয়েল বাইক সকলো মানে মাইলেজ এতিয়া চব এতিয়া বাইকখন সকলো চব বাইক চলাব নোৱাৰে ন এতিয়া 100 টকা যাওঁ তেল হ'ল কিছুমানে কমে যে মোক অলপ মাইলেজ থকা বাইক লাগে এখন চলাবলৈও ভাল সকলো কাৰণে ভাল এইখনৰ প্ৰাইচ কিমান ৰাখিছে 55 কে চনৰ 2016 চনৰ কিমান চলিছে এখন চলিছে 22,000 আৰু এইফালে স্কুটি আছে এইখন এক্টিভা এইখন কিমান ৰাখিছে প্ৰাইচ এখন কাগজ পত্ৰ কৰি পেলাই 57,000 আৰু কিমান চনৰ এখন 2019 চনৰ আৰু চলিছে কিমান এখন চলিছে 13,000 চলিছে TVS এইখন মানে ভাল স্কুটি এইখন কিমান চলিছে এখন চলিছে আপোনাৰ 25,000 আৰু কে চনৰ এখন 2017 চনৰ কিমান ৰাখিছে প্ৰাইচ 43,000 আৰু এইখন কে চনৰ 2019 চনৰ আৰু কিমান চলিছে এখন চলিছে 2500 কিলোমিটাৰ প্ৰাইচটো কিমান ৰাখিছে এখন কাগজ পত্ৰ কৰি পেলাই 55,000
আৰু আপোনালোকক যোগাযোগ নাম্বাৰটো মই স্ক্ৰীনত দি দিম। আপোনালোকে যদি বাইক ল'ব বিচাৰে বা স্কুটি ল'ব বিচাৰে ইয়ালৈ আহিব পাৰে, এখেতৰ লগত যোগাযোগ কৰিব পাৰে। আপোনাৰ নাম্বাৰটো এবাৰ কৈ দিয়কচোন। মোৰ পাৰ্চনেল নাম্বাৰটো হ'ল 9365645899 আৰু আমাৰ অফিচৰ যিটো নাম্বাৰ সেইটো মই ডেছক্ৰিপশ্যন দি দিম। আৰু এটা স্পেচিয়েল অফাৰ হ'ল কি, এওঁৰ নাম কৈ যিসকল কাষ্টমাৰ আমাৰ ইয়াত আহিব প্ৰত্যেকে স্পেচিয়েল এটা অফাৰ থাকিব, এটা হেলমেট ফ্ৰী দিম আৰু লগতে 1000 টকা বাইকখন প্ৰত্যেকখন বাইকতে মই কমাই দিম। খালি আহি পেলাই অনুৰোধ এটা থাকিব, আহি পেলাই এওঁৰ নাম ইয়াত ক'বহি লাগিব। লোকেশ্যনটো বহুতে বিচাৰিব। আপোনাৰ বৰপথাৰ টাউনৰ পৰা সৌপথাৰ যোৱা ৰাস্তাটো সৌপথাৰ যোৱা ৰাস্তাটো আৰু বৰপথাৰ যিসকলে চিয়ামেল বহুতে চিনি পায়, চিয়ামেলৰ ওচৰতে আছে বাইক ষ্ট'ৰ। আপুনি যদি আমাৰ ডিলাৰ চিনি নাপায় বা কিবা অসুবিধা হয়, আমাৰ ফোন নম্বৰ দিম, আপুনি বৰপথাৰ টাউন পৰা ফোন কৰিব, আমি আপোনালোকক বৰপথাৰ টাউনৰ পৰা আমাৰ ডিলাৰলৈ অনাৰ ব্যৱস্থা কৰিম। আৰু এই ডিলাৰত মানে ছেকেণ্ড হেণ্ড বাইক কিনাও হয় নেকি? কিনাও হয় চাই ল'ব, ভাল বাইক হ'লে আমি কিনো বাইক কিনা হয়, বিকা দুটাই হয়। আৰু বৰ্তমান এই শিৱসাগৰ বাইক ষ্ট'ৰত ইমানকেইখনে বাইক ষ্টপ আছে। খ্ৰীষ্টমাছৰ কাৰণে বহুত বাইক চেল হৈ থাকে সদায়। আৰু লগতে 1 জানুৱাৰীৰ পৰা নতুন বছৰৰ পৰা আৰু বাইক আহি আছে। আপোনালোকে ইয়ালৈ আহি যোগাযোগ কৰিব পাৰে। মই স্ক্ৰীনত নাম্বাৰটো দি দিছোঁ, আপোনালোকে সেই নাম্বাৰটোত যোগাযোগ কৰি ইয়াৰ পৰা বাইক এখন আপোনালোকৰ মনৰ পচন্দৰ বাইক এখন খুব কম দামতে লৈ যাবহি পাৰিব।